হেল্ল' ফ্ৰেণ্ড, মই আজি লৈ আহিছোঁ অসম টেটৰ বাবে কেইটামান অতি গুৰুত্বপূৰ্ণ কোৱেশ্চন। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে কৰক এটা লাইক, আৰু যদি আপুনি মোৰ এই চেনেলত নতুন হয় তেনেহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিয়ক, কিয়নো মই আপলোড কৰা নতুন নতুন ভিডিঅ'সমূহ সকলোৰে আগতে পাই যাব। আজি আমি আলোচনা কৰিম অসমীয়া ভাষাৰ উপভাষাৰ বিষয়ে, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। 1 নম্বৰত আছে অসমীয়া ভাষাৰ স্পষ্ট আঞ্চলিক ৰূপ কেইটা? অসমীয়া ভাষাৰ স্পষ্ট আঞ্চলিক ৰূপ 3টা। ক নম্বৰত উজনি, কামৰূপী আৰু গ নম্বৰত গোৱালপৰীয়া। ক নম্বৰত উজনি, খ নম্বৰত কামৰূপী আৰু গ নম্বৰত গোৱালপৰীয়া। আন কিছুমানৰ মতে উপভাষাৰ দৃষ্টিৰে চাবলৈ গ'লে অসমীয়া ভাষাটোক প্ৰধানকৈ 2টা ভাগত ভাগ কৰা হৈছে। ক নম্বৰত পূব অঞ্চলৰ অসমীয়া বা উজনি অঞ্চলৰ ভাষা, আৰু খ নম্বৰত পশ্চিম অঞ্চলৰ অসমীয়া বা নামনি অঞ্চলৰ অসমীয়া ভাষা। নামনি অঞ্চলৰ অসমীয়া ভাষাক আকৌ 2টা ভাগত ভাগ কৰা হৈছে, কামৰূপী উপভাষা আৰু গোৱালপৰীয়া উপভাষা। উপভাষাৰ সীমা নিৰ্ধাৰক বা আইচগ্লছ। ধ্বনি, ৰূপ আৰু শব্দ তিনিও ক্ষেত্ৰত হ'ব পাৰে। উপভাষাৰ সীমা নিৰ্ধাৰক ধ্বনি, ৰূপ আৰু শব্দ এই তিনিও ক্ষেত্ৰত হ'ব পাৰে, যেনে উজনি, কামৰূপী আৰু গোৱালপৰীয়া উপভাষা। ইপিনে আছে শব্দ, ৰূপ আৰু ধ্বনি কেনেদৰে পৰিৱৰ্তন হয় এইটো চাওঁ। প্ৰথমতে শব্দটো লৈছোঁ বতাহ। উজনি অসমত বতাহ, আৰু কামৰূপীত বাতাহ, আৰু গোৱালপৰীয়া ভাষাত বাতাস বুলি কয়। আৰু ৰূপৰ ক্ষেত্ৰত উজনি অসমত কওঁ, আৰু কামৰূপীত কওঁ, আৰু গোৱালপৰীয়াত কং। চাব ৰূপটো চাব কেনেকুৱা ধৰণৰ পৰিৱৰ্তন হৈছে। উজনি, কামৰূপী আৰু গোৱালপৰীয়াত কওঁ আৰু কং। ধ্বনিৰ ক্ষেত্ৰত উজনি অসমত টকা, কামৰূপীত টাকা আৰু গোৱালপৰীয়া টাকা। ধ্বনিৰ ক্ষেত্ৰত এনেদৰে পৰিৱৰ্তন হৈছে। তাৰপিছত 2 নম্বৰত ডক্টৰ বীৰেন্দ্ৰনাথ দত্তই গোৱালপৰীয়া উপভাষাক কেইটা ভাগত ভাগ কৰিছে? ডক্টৰ বীৰেন্দ্ৰনাথ দত্তই গোৱালপৰীয়া উপভাষাক 2টা ভাগত ভাগ কৰিছে। পূব অঞ্চলৰ ৰূপ, আন এটা হৈছে পশ্চিম আৰু দক্ষিণ পশ্চিম অঞ্চলৰ ৰূপ। উপভাষা সৃষ্টিৰ মূল কাৰণ কি? এই উপভাষাবোৰ যে সৃষ্টি হয় ইয়াৰ মূল কাৰণ কি? মানুহৰ উপভাষা সৃষ্টিৰ মূল কাৰণ হ'ল মানুহৰ মাজত যোগাযোগৰ অভাৱ। চাৰি নম্বৰটো এটা সুনিৰ্দিষ্ট উপভাষাৰ নিদৰ্শন কিহে দাঙি ধৰে? এটা সুনিৰ্দিষ্ট উপভাষাৰ নিদৰ্শন কিহে দাঙি ধৰে? বান্ডেল অফ আইচগ্লছ। বান্ডেল অফ আইচগ্লছে এটা সুনিৰ্দিষ্ট উপভাষাৰ নিদৰ্শন দাঙি ধৰে। তাৰপিছত 5 নম্বৰত আছে বুৰঞ্জীৰ গদ্যত কি উপভাষাৰ নিদৰ্শন পোৱা যায়? বুৰঞ্জীৰ গদ্যত কি উপভাষাৰ নিদৰ্শন পোৱা যায়? নিদৰ্শন ইয়াত এটা আছিল কামৰূপী উপভাষা। বুৰঞ্জী গদ্যত কামৰূপী উপভাষাৰ নিদৰ্শন পোৱা যায়। কোচ ৰাজত্ব কেতিয়া ধ্বংস হৈছিল? 6 নম্বৰত আছে কোচ ৰাজত্ব কেতিয়া
ধ্বংস হৈছিল। কোচ ৰাজত্ব 10ম শতিকাত ধ্বংস হৈছিল। সাত নম্বৰত কামৰূপী উপভাষাটো বা ভাষাটো অসমৰ বাহিৰৰ কোনখন ঠাইত প্ৰচলিত আছিল? কামৰূপী উপভাষাটো বা কামৰূপী ভাষাটো অসমৰ বাহিৰৰ কোনখন ঠাইত প্ৰচলিত আছিল? কামৰূপী ভাষাটো বিহাৰৰ পূৰ্ণিয়া জিলাত প্ৰচলিত আছিল। 8 নম্বৰত আছে উত্তৰ পশ্চিমাঞ্চলৰ প্ৰাকৃত ভাষা অৰ্থাৎ ভাষাৰ নাম কি? উত্তৰ পশ্চিমাঞ্চলৰ ভাষাৰ নাম কি? মহাৰাষ্ট্ৰী। 9 নম্বৰত আছে উপভাষাৰ সীমা নিৰ্ধাৰক বা আইচগ্লছ কেইটা ভাগত ভাগ কৰিব পাৰি? উপভাষাৰ সীমা নিৰ্ধাৰক 5টা ভাগত ভাগ কৰিব পাৰি। ক নম্বৰত শাব্দিক, খ নম্বৰত উচ্চাৰণাত্মক, ঘ নম্বৰত প্ৰাকৃতিগত, ঘ নম্বৰত বাক্য বিন্যাসাত্মক আৰু অ নম্বৰত অৰ্থগত। আজিৰ একেবাৰে শেষৰ প্ৰশ্ন লৈ আহিছো। অসমৰ নামনি অঞ্চলত গঢ়ি উঠা সাহিত্য সংস্কৃতিৰ কেন্দ্ৰস্থলীটোৰ নাম কি? অসমৰ নামনি অঞ্চলত গঢ়ি উঠা সাহিত্য সংস্কৃতিৰ কেন্দ্ৰস্থলীটোৰ নাম হ'ল কমতাপুৰ। 11 নম্বৰত আছে সামাজিক উপভাষাৰ ভাগ কেইটা? সামাজিক উপভাষাৰ ভাগ 2টা। ক নম্বৰত সামাজিক শ্ৰেণীগত উপভাষা আৰু সামাজিক জাতিগত উপভাষা। 12 নম্বৰত আছে আইচগ্লছ মানে কি? আইচগ্লছ মানে হ'ল দুটা অঞ্চলৰ ভাষাগত তাৰতম্য বা পাৰ্থক্যৰ ওপৰত ভিত্তি কৰি নিৰ্ধাৰণ কৰা সীমা। 13 নম্বৰটো হ'ল কোনে কেতিয়া আইচগ্লছ প্ৰয়োগ কৰে? 1892 খ্ৰীষ্টাব্দত 1892 খ্ৰীষ্টাব্দত J.G.A. বেলেনষ্টেইন নামৰ লাটভিয়াৰ উপভাষা বিজ্ঞানীয়ে পোনপ্ৰথমে আইচগ্লছ প্ৰয়োগ কৰিছিল। আজিৰ একেবাৰে শেষৰ প্ৰশ্নটো আপোনালোকৰ বাবে এৰি দিয়া হৈছে। প্ৰশ্নটো হ'ল অসমীয়া ভাষাৰ এটা উপভাষাৰ নাম লিখা। অসমীয়া ভাষাৰ এটা উপভাষাৰ নাম হ'ল তলত দি আছে ক নম্বৰত কামৰূপী, খ নম্বৰত ৰাঢ়, ঘ নম্বৰত মাগধী আৰু ঘ নম্বৰত তিব্বত বৰ্মী। ইয়াৰ শুদ্ধ এনচাৰটো আপোনালোকে কমেণ্টত জনাব। থেংক ইউ।